হেল্ল' ভিউৱাৰ্ছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় ৰচম চেনেলত। বন্ধুসকল, আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল বলিউডৰ অভিনেতা ইৰফান খানৰ মৃত্যু। বলিউডৰ এগৰাকী অন্যতম বহুমুখী প্ৰতিভাৰ অধিকাৰী ইৰফান খানৰ আজি মৃত্যু হয়। 54 বছৰীয়া ইৰফানে মুম্বাইৰ কোকিলাবন হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, পেটৰ গুৰুতৰ সমস্যাত ভুগি থকা ইৰফানক মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। অভিনেতাগৰাকীৰ কলন ইনফেকশ্যন হৈছিল। পদ্মশ্ৰী সন্মানৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে পৰিচালক সুজিত চৰকাৰে। তেওঁ এটা টুইটত কয় যে, মোৰ প্ৰিয় বন্ধু ইৰফান, তোমাক লৈ মই সদায় গৌৰৱ কৰিম। আমি পুনৰ লগ হ'ম। ছালাম ইৰফান খান। উল্লেখ্য যে, যোৱা বছৰ ইৰফান খানে লণ্ডনৰ পৰা কেঞ্চাৰ ৰোগৰ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ ভাৰতলৈ আহিছিল। ইয়াৰ পিছৰে পৰা তেওঁ নিয়মিতভাৱে মুম্বাইৰ কোকিলাবন হাস্পাতালৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছিল। লাইফ অৱ এ পাইৰ দৰে হলিউডৰ ছবিত অভিনয় কৰি অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ইৰফান খানৰ অন্তিম ছবিখন আছিল ইংৰাজী মিডিয়াম। লণ্ডনৰ পৰা চিকিৎসা কৰি উভতি অহাৰ পিছত তেওঁ এই ছবিত কাম কৰিছিল। ইফালে তেওঁৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে টুইট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ টুইটত কয়, ইৰফান খান এগৰাকী বহুমুখী প্ৰতিভাৰ অভিনেতা আছিল। তেওঁৰ মৃত্যুৰ খবৰ শুনি আমি মৰ্মাহত হৈছোঁ। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীক সমবেদনা জ্ঞাপন কৰিছোঁ। বলিউডৰ অন্যতম বহুমুখী প্ৰতিভাৰ গৰাকী ইৰফান খানৰ মৃত্যুৰ তেওঁৰ অনুৰাগীসকলে আৰু উদ্যোগটোৰ কোনো লোকে সহজভাৱে মানি ল'ব পৰা নাই। ইৰফান খানে অভিনয় কৰা কেইখনমান সফল ছবি হ'ল লাইফ ইন এ মেট্ৰ', পাঞ্চিং, টুমৰ, লাঞ্চ বক্স, হিন্দী মিডিয়াম, ব্লেকমেইল আৰু জুৰাছিক ৱৰ্ল্ড। আজিৰ প্ৰথম খবৰটো হ'ল উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ প্ৰচাৰিত মৃত্যুৰ সম্পৰ্কত কি ক'লে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সোমবাৰে মুখ খুলিছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ মৃত্যুৰ সম্পৰ্কত প্ৰচাৰিত বাতৰি সন্দৰ্ভত। উল্লেখ্য যে, ইতিমধ্যে উত্তৰ কোৰিয়াৰ শাসকগৰাকীৰ স্বাস্থ্যক লৈ ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যে উনৰ মৃত্যুৰ কথা বুলি বাতৰি প্ৰকাশ পাইছিল যদিও এই সন্দৰ্ভত উত্তৰ কোৰিয়াই কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। ইফালে উত্তৰ কোৰিয়াৰ চিৰবৈৰী প্ৰতিবেশী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই উনৰ মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে কিম জং উনৰ হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছিল। ইয়াৰ পিছতে উনৰ মৃত্যুৰ বাতৰি বিয়পি পৰে সমগ্ৰ বিশ্বজুৰি। ইফালে দক্ষিণ কোৰিয়াৰ এক সূত্ৰ উদ্ধৃত দি নিউয়ৰ্ক ডেইলীয়ে প্ৰকাশ কৰিছে, যোৱা সপ্তাহত সম্পূৰ্ণ হোৱা অস্ত্ৰোপচাৰৰ পিছত উন ক্ৰমাগত সুস্থ হৈ উঠিছে। অৱশ্যে সংবাদ প্ৰতিষ্ঠানটোৱে এই সূত্ৰৰ নিশ্চিতিৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে। উনে ব্যৱহাৰ কৰা বিশেষ ৰেলখনৰ অৱস্থিতি লক্ষ্য কৰি তেওঁক উত্তৰ কোৰিয়াৰ উনচন চহৰৰ এখন বিলাসী ৰিচৰ্টত থকা বুলি ধাৰণা কৰিছে বিভিন্ন মহলে। ইফালে কিম জং উনৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুখ খুলি কয়, মই সঠিককৈ ক'ব নোৱাৰিম। হোৱাইট হাউচৰ এক সংবাদমেলত ট্ৰাম্পে কয়, হয়, মই ভালকৈ জানো, কিন্তু এই মুহূৰ্তত এই বিষয়ে মই একো ক'ব নোৱাৰিম। মই আশা কৰিম তেওঁ ভালে থাকক। ট্ৰাম্পে উনৰ সম্পৰ্কে বিশ্বজুৰি চলা ৰহস্যৰ সোনকালে অন্ত পৰিব বুলিও আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে, ডোনাল্ড ট্ৰাম্পে কিম জং উনৰ তেওঁ এজন ভাল বন্ধু বুলিও দোহাৰে। আজিৰ তৃতীয় খবৰটো হ'ল বিশ্বৰ দ্বিতীয় ওখ ব্যক্তিজনৰ মৃত্যু। বিশ্বৰ সবাতোকৈ ওখ ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত থকা বাংলাদেশৰ জিনত আলীৰ মৃত্যু হৈছে। 24 বছৰীয়া জিনত আলীৰ দীৰ্ঘ সময় ধৰি ব্ৰেইন টিউমাৰৰ সৈতে যুঁজি আছিল। বিশ্বৰ দ্বিতীয় ওখ ব্যক্তি হিচাপে স্বীকৃতি পোৱা জিনত আলীৰ উচ্চতা আছিল 8 ফুট 6 ইঞ্চি। ঢাকাৰ ত্ৰিভুৱন কাকতত প্ৰকাশিত খবৰ অনুসৰি চিটগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি আছিল জিনত আলীয়ে। জিনত আলীয়ে জন্ম লৈছিল 1996 চনত। জন্মৰ 5 বছৰ পাছতে ব্ৰেইন টিউমাৰ ধৰা পৰিছিল, কিন্তু কোনো অস্ত্ৰোপচাৰ কৰা নাছিল জিনত আলীয়ে। যোৱা দেওবাৰে জিনতক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু ব্ৰেইন টিউমাৰৰ সৈতে মধুমেহ ৰোগও তাৰ ধৰা পৰিছিল আৰু তাৰ পিছতে জিনত আলীৰ মৃত্যু হৈছিল। গতিকে ভিউৱাৰ্ছ, এইকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।